দিলোঁ আৰু আমি যাবৰ কাৰণে ৰেডি আমাৰ নিচিনা হেয়াৰ ষ্টাইল কৰিছোঁ আমাৰ দেখাই দিয়া তোমাৰ হেয়াৰ ষ্টাইলটো দেখাই দিয়া কেনেকৈ হেয়াৰ ষ্টাইল আমাৰ show your hairstyle wow Amira পিন্ধিছে হোৱাইট কালাৰ আব্বাও হোৱাইট আৰু আম্মাও হোৱাইট হোৱাইট পিন্ধিছে আমি তিনিটা আজি টুইনিং কৰিছোঁ হোৱাইট so we are ready and we are waiting for them তেওঁলোকৰ আৰু খুব বেছি 10 minutes লাগিব বুলি কৈছে আজি আমাৰা মানে বেছি কানা চানা নাই ৰাতিপুৱা তাই নাকান্দে ষ্টিল ভয় লাগে যে কোনোবা এটা এনভাইৰনমেণ্ট চেঞ্জ হ'লে কান্দে নেকি চ' সোনকালে উঠি মেলি ৰেডি হৈ গ'ল তাইও এয়া আমি আহি গাড়ীত বহিছোঁ আৰু আমাৰা যে কি হেপ্পী ইমান দেৰিৰ পৰা ৰখি ৰখি ফাইনেলি যাই যাব পাইছে আৰু এতিয়া তাই চকলেট লৈ আছে হাতত কোনে পায় আৰু তাইক চ' এয়া আমি আহি পালোঁহি কুইন্স বাথ চ' এইটো আছিল কুইন্স এণ্ড কিংছবিলাকৰ এটা লেভিছ বাথ কমপ্লেক্স বুলি ক'ম আৰু এইটো কনষ্ট্ৰাক্ট কৰিছিল অচ্যুতা ৰায়া ফৰ দ্য কুইন্স অফ বিজয়নগৰা চ' তেওঁলোকে এইটো এটা প্লেজাৰ কমপ্লেক্স বুলিও কোৱা হয় এইফালেদি এইটো ছাইডেদি আহিলে আপোনালোকে তাৰ এণ্ট্ৰেঞ্চটো পাবগৈ আমি এণ্ট্ৰেঞ্চলৈ গৈ আছোঁ বিৰাট ধুনীয়াকৈ বনাইছিলে আৰু দেখিছেনে ডিজাইনছবিলাক আগৰ দিনৰ কিমান ধুনীয়াকৈ কাৰ্ভিং চাওকচোন আৰু এয়াত দেখিছে চবেই একেটা আমি টি শ্বাৰ্ট এটা ট্ৰিক কৰিছিলোঁ চবৰ কাৰণে একেটা ছেইম টি শ্বাৰ্ট লৈছিলোঁ চ' এইটো ভিডিঅ'টো আপোনালোকে ফেচবুক ইনষ্টাগ্ৰামত মোৰো দিয়া আছে আপোনালোকে চাব পাৰিব আৰু এতিয়া চাওক কিমান ধুনীয়াকৈ বনাইছিলে নহয় জানো এই মাজৰখিনি দেখিছে যে সেইখিনি সেইটো এটা পুল আছিলে ছুইমিং পুল টাইপৰ আৰু মানে পুল আছিলে আৰু তেওঁলোকে তাতে গা ধুৱে আৰু শুনামতে তেওঁলোকে যোনখিনি পানী হয় তাতে খুব ধুনীয়া ধুনীয়া ফ্লাৱাৰ্ছ দি দিছিলে ধুনীয়াকৈ ডেক'ৰেট কৰি দিছিলে আৰু এইখন হৈছে লন বাহিৰৰ লনখন গৰম মানে বেলেগ পৰিছে অৱস্থা বেয়া কৰিছে গৰমত আহা আমাৰ একদম টায়াৰ লাগিছে অঁ মই সেইকাৰণে কৈছিলোঁ ছাতিটো লৈ আহিব লাগিছিলে আহা যান আহা কি লাগে তোমাক আমব্ৰেলা গাড়ীৰ ভিতৰতে থাকিলে নহয় আহা 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 জানা মোৰ জান মোৰ প্ৰিন্সেছ look who is this Amira look at me Amira চ' এইখন ৱাল হয় হিউজ ৱাল এখনত কিনাৰেদি আমি গৈ আছোঁ আৰু এইটো হৈছে মহানৱমী দিব্যা মানে ষ্টেজ আৰু মহানৱমী এটা ফেষ্টিভেল আপোনালোকে জানে মহানৱমী ফেষ্টিভেলতে কিংজনে ষ্টেজৰ ওপৰত গৈ পেলাই তেওঁ চব ৰয়েল প্ৰচেশ্যনছ হওক মাৰ্চ পাষ্ট এইবিলাক ওপৰৰ পৰাই চায় এতিয়া দেখি গম পাইছে চাগে বহুতখিনি আছিলে চব ডেষ্ট্ৰয় কৰি দিয়া হ'ল মই ভাবিলোঁ ইয়াতে ময়ো দুখনমান ফটো লৈ লওঁ আহিছোঁ যেতিয়া ওপৰত চ' আমি আহিলোঁ বিজয়া টেম্পল আৰু ইয়াতে আছে 56 পিলাৰ্ছ আৰু গোটেই 56 পিলাৰ্ছতে আপোনালোকে টেপ কৰিলে মিউজিকেল নোটছ নাপাব চ' ইমান ধুনীয়া কাৰ্ভিং কৰিছে চাওকচোন চব এইখিনি গ্ৰেনাইট হয় এইখিনি গ্ৰেনাইট কাৰণেহে তেওঁলোকে ডেষ্ট্ৰয় কৰিব নোৱাৰিলে যোনখিনি ষ্ট'নৰ আছিল তেওঁলোকে চব ডেষ্ট্ৰয় কৰি গ'ল এখন চেৰিয়ট দেখিছে এই চেৰিয়টখন আগতে এই চকা দুটা দেখিছেনে হুইলছখিনি মানুহে লগাই পেলাই ঘূৰাইছিলে কিন্তু অলপ দিনৰ আগত কি কৰিলে গভৰ্ণমেণ্টে চিমেণ্টেদি তাক একেবাৰে পাৰ্মানেণ্টলি বন্ধ কৰি দিলে এই ষ্ট্ৰাকচাৰটো দেখিছেনে এইটো হৈছে বিত্তালা বাজাৰ ইয়াতে ফেমাছ হৰ্চ ট্ৰেডিং হৈছিল আমাৰ ইমান বিয়া লাগিছিল
তাই অলপমান জুচ খালে ককোনাট। আৰু ইয়াতে আমি আহি পালোহি এতিয়া এলিফেণ্ট ষ্টেবল। চ' এইটো কনষ্ট্ৰাক্ট কৰা হৈছিল 15th centuryত। চব ৰয়েল এলিফেণ্টছবিলাকক ইয়াতে ৰখা হৈছিল আৰু এটা এটা চেম্বাৰত দুটাকৈ এলিফেণ্টছ তেওঁলোকে বান্ধি থৈছিল। এতিয়া মই দেখুৱাই আছোঁ আপোনালোকক লোটাছ মহল। আপোনালোকৰ সময় নষ্ট নকৰি মই অলপমান ভিডিঅ'টো শ্বৰ্ট কৰি দিছোঁ। লোটাছ মহলটো একদম এয়াৰ কণ্ডিশ্যন ৰেচিডেঞ্চ বুলি কোৱা হয়, বিকজ তাতে ওপৰত ৱাটাৰ টেংক বনাইছিল আৰু ৱাটাৰ পাইপছবিলাকতো থ্ৰু বিমছ তেওঁলোকে ৱাটাৰ ফ্ল' কৰা এটা ছিষ্টেম বনাইছিল। মই বেছিভাগ হিষ্ট্ৰীলৈ নাযাওঁ, মই যিমানখিনি জানো সিমানখিনি মই আপোনালোকক জনাইছোঁ। হিষ্ট্ৰীৰ ওপৰত পাবই। এইটো হৈছে এটা ছাৰ। চ' আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। বাই।